ক্ৰমাগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে চামগুৰিৰ গটঙাত থকা তিনিখন প্ৰতিষ্ঠানত ব্যস্ত হৈ পৰিছে খনিকৰসকলৰ বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণত। নগাঁৱৰ চামগুৰিৰ গটঙাৰ এই তিনিখন ব্যৱসায়ী প্ৰতিষ্ঠানে বিগত বৰ্ষৰ দৰে পৰম্পৰাগতভাৱে মূৰ্তি নিৰ্মাণ কৰি অহাৰ দৰে এইবাৰো মূৰ্তি নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰিছে। ইতিমধ্যে এই বিপণীখনত 400ৰো অধিক বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। নগাঁৱৰ চামগুৰিৰ পৰা সাবদাম হুছেইনৰ ৰিপৰ্ট জেবিপি ভাৰত। এভাবে ফাঁকি দিয়ে চলে যেও না, এভাবে ফাঁকি দিয়ে চলে যেও না, বলো কে সেই পরম সত্য। শুরু হতে চলেছে এক মহা সন্ধানের কাহিনী। কিন্তু কে দেখাবে পথ? আমার একটি কন্যা আছে, বড়ই আদরের। ওর নাম বাঘ। জন্মের 8ম দিনেই নিজের স্পষ্ট কণ্ঠে উচ্চারণ করেছিল সোহাম মন্ত্র। বাকের কণ্ঠে এবার বাংময় হয়ে উঠুক মহাদেবীর আখ্যান। যুগে যুগে যখনই জেগে উঠেছে অসীম শক্তি, দেবী ধারণ করেছেন বিভিন্ন কিংকল্পে। দেবীর মহিষাসুর মর্দিনী হয়ে ওঠার গল্প দেখুন মহালয়া দিন। জেবিপি ভারত বাংলায়।